পোনপ্ৰথমে যাব লাগিব ক্ৰম ব্ৰাউজাৰত যাই কিনে ইয়াতে সাৰ্চ কৰিব লাগিব আসাম ৰেশন কাৰ্ড লিষ্ট 2021 লিখি কিনে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত তলফালে আহক, তলফালে আহি কিনে ইয়াতে আসাম বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো ডিস্ট্ৰিক্ট হেতু ক্লিক কৰিব লাগিব, চাব লাগিব। মই মোৰটো দি আছো, ইয়াতে লিখা আছে সাৰ্ভাৰ ইৰৰ ইন, এটো নো প্ৰবলেম। মই বেক কৰি দি আছো, বেক কৰি দিয়াৰ পিছত এটো ঠিক হৈ যাব। ইয়াতে আকৌ এবাৰ সাৰ্চ কৰিব লাগিব, যিখন জিলা আছে আপোনাৰ হেতু সাৰ্চ কৰিব লাগিব। তাৰ পিছত ইয়াতে আহিছে আপোনাৰ যেটো ব্লক, সেই ব্লকখন ক্লিক কৰিব লাগিব। মই মোৰটো দি আছো, মোৰ যেটো ব্লক হেতু দি আছো মই। তাৰ পিছত এটা ব্লকৰ আন্ডাৰত বহুত কেইটা গাঁও থাকে, যেটো আপোনাৰ গাঁও হেতু সিলেক্ট কৰক। মই মোৰটো সিলেক্ট কৰি আছো। তাৰ পিছত ইয়াতে আহিছে আপোনাৰ এটা গাঁৱত যিকেইটা ৰেশন কাৰ্ডৰ হিতাধিকাৰী আছে গোটেইকেইটাৰ নাম আহিছে ইয়াতে। যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।